আজি প্ৰেছ মিট মই এইকাৰণেই কৰিব লগা হ'ল। মই শ্ৰী নীল চুতীয়াই ঢকুৱাখানা নিবাসী শ্ৰী বিনোদ বৰুৱা আৰু শ্ৰী অৰূপ বৰাৰ পৰা ধাৰে লোৱা টকা চাকৰি নামত লোৱা বুলি পাব্লিক এফেয়াৰ যিটো অপপ্ৰচাৰ চলাই আহিছে, গত ইংৰাজী 6/10/2023 তাৰিখে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি সম্পাদকৰ সন্মুখত ধাৰে লোৱা টকা দিবলৈ বাকী থকা 6 মাহৰ ভিতৰত দিম বুলি চুক্তি কৰা পাছতো এই অভিযোগটো ছ'চিয়েল মিডিয়াত বাৰে বাৰে প্ৰচাৰ হোৱাৰ বাবে মই প্ৰেছ মিট দিবলৈ বাধ্য হ'লোঁ। মোৰ শ্ৰী নীল চুতীয়া কলংকিত কৰিবৰ কাৰণে অপপ্ৰচাৰ চলাই মোক ব্যতিব্যস্ত কৰি পেলাইছে।